নতুন বৰ্ষৰ অসমীয়া নতুন বৰ্ষৰ সকলোকে শুভেচ্ছা জনালো নিৰ্বাচনৰ কামত যথেষ্ট ব্যস্ত হৈ থকাৰ পিছত আজিলৈকে ভোট গ্ৰহণ হোৱাৰ দিনৰ পিছৰে পৰা যথেষ্ট গাটো বেয়া আছিল আৰু সেই কাৰণে বহুত সময়ত ইচ্ছা কৰিও লাইভ আহিব পৰা নাছিলো বা তেনেকৈ একো ভিডিঅ' দিব পৰা নাছিলো যথেষ্ট গাটো বেয়া হ'ল যথেষ্ট আপোনালোকে দেখিছে জালুকবাৰী সমষ্টিটোত কি ধৰণৰ কথা বতৰাবোৰ হ'ল অলপ গাটো বেছিয়ে বেয়া হৈ থাকিল সেই কাৰণে ভাবিলো আজি অকনমান ভাল পাইছো এঠাইলৈ যাবলৈ ওলাইছো তাৰে আগতে ভাবিলো সকলোকে এবাৰ লাইভত লগো পাওঁ কথাও পাতো সকলোৰে ভাল চাগে ময়ো ভালেই আছো এতিয়া স্বাস্থ্যও ভাল হৈছে বিহু সকলোৰে চাগে ভালেই গ'ল এতিয়ালৈকে মোৰ বিহু ঘৰতে পাৰ কৰিলো বুলিয়ে ক'ব পাৰি কলৈকো যোৱা নহলে সকলোৱে ভালে থাকক সুস্বাস্থ্যৱান হৈ থাকক দীৰ্ঘায়ু হৈ থাকক বাৰু যিয়ে নহওক আমি খুব দুদিনমানৰ পৰা এটা বিষয়ক লৈ আমি যথেষ্ট চৰ্চা হোৱা ইতিমধ্যে দেখা পাইছো মহিলা সংৰক্ষণ বিল আৰু ডিলিমিটেশনৰ ওপৰত কথা বতৰাবোৰ চাই আচৰিত লাগিছে মানুহে নেতা হলে বুলিয়ে কোনোবাই চৰকাৰ কৰিলে বুলিয়ে জনতাক ইমান মূৰ্খ বুলি কেনেকৈনো ভাবিবলৈ পালে ইমান সাহসনো কৰ পৰা গোটাই মই আচৰিত হওঁ এই যে মহিলা ৰিজাৰ্ভেশ্যন বিলখনৰ কথা কৈ আছে 33% ৰিজাৰ্ভেশ্যনৰ কথা কৈছে ইতিমধ্যে এইখন বিল 2023 চনতে লোকসভা পাছ হৈছিলে ৰাজ্যসভাটো পাছ হৈছিলে ৰাষ্ট্ৰপতিয়ে মোহৰ লগাইছিলে তাৰ পিছত এতিয়া আকৌ পুনৰবাৰ তেওঁলোকে মহিলা ৰিজাৰ্ভেশ্যনৰ কথা পাতি আছে 33% ৰিজাৰ্ভেশ্যনৰ কথা কোৱা বিজেপি দলে আমি সুধিব বিচাৰো তেওঁলোকক অসমত এবাৰ কেইখন সিট দিলে মহিলাক কেইখন দিলে গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত এখনমান সিট এৰি দিলে নে মহিলাৰ কাৰণে যিয়ে নহওক গৰ্বৰে ক'ব পাৰো কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চই তিনিখনকৈ সিট গুৱাহাটী লোকসভা সমষ্টিত তিনিখনকৈ সিট মহিলাৰ কাৰণে এৰি দিলে দিছপুৰত মীৰা বাইদেউ মধ্য গুৱাহাটীত কুংকি চৌধুৰী আৰু জালুকবাৰী সমষ্টিত মই নিজে ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পালো ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰথমৰে পৰা কিমান কি কৰিলে মহিলাৰ কাৰণে সেয়া আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তথাপিতো মই কেইটামান সৰু কথা ক'বলৈ বিচাৰিছো কংগ্ৰেছ দলে ইতিমধ্যে দলৰ ৰাষ্ট্ৰীয় সভানেত্ৰী উপহাৰ দিছে কংগ্ৰেছ দলে আমাৰ দেশৰ ৰাজ্যৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী দিছে সৈয়দা আনোৱাৰা টাইমুৰ বাইদেউ কংগ্ৰেছ দলে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী দিছিলে কংগ্ৰেছ দলে দেশৰ প্ৰথমগৰাকী মহিলা লোকসভাৰ অধ্যক্ষা দিছিলে কংগ্ৰেছ দলে প্ৰথমবাৰ দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি দিছিলে আজি বিজেপিয়ে কয় কংগ্ৰেছ মহিলা বিৰোধী আমিও আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ সুৰ মিলাই ক'ব বিচাৰিছো সাহস আছে যদি 2023 চনতে পাছ হৈ থকা এই 33% ৰিজাৰ্ভেশ্যনৰ বিলখনৰ কাম কৰকচোন আৰম্ভ নোৱাৰে তেওঁলোকে কৰিব আজি মণিপুৰ জ্বলি চাৰখাৰ হ'ল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই চকুমুদা কুলিৰ ভাও ধৰি থাকিলে মুকলিকৈ মহিলা উলংগ কৰি মণিপুৰত প্যাৰেড কৰোৱালে বিলকিছ বানুৰ কেছটো আমি কোনো পাহৰাই নাই এতিয়ালৈকে উন্নাওৰ কাণ্ড হথ্ৰছৰ কাণ্ড এইবিলাক আমি কোনো পাহৰা নাই আনেহে নালাগে গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত থকা মধ্য গুৱাহাটীত কুংকি চৌধুৰীৰ লগত কি হ'ল মোৰ নিজৰ লগত কি হ'ল জালুকবাৰী সমষ্টিটোত স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ সমষ্টি জালুকবাৰী এওঁলোকে বেটি বচাও বেটি পঢ়াও বুলি কয় আজিও এই পিঠিৰ কোববোৰ
ল'ৰাবোৰে পোৱা আঘাতবোৰ, মহিলাসকলক কৰা দুৰ্ব্যৱহাৰ, এইবিলাক আমি কোনেও পাহৰা নাই। আৰু এওঁলোকে বিৰাট ডাঙৰ প্ৰপাগাণ্ডা এটা উলিয়াই ফুৰিছে যে আমি মহিলা সংৰক্ষণৰ বিৰোধিতা কৰোঁ। যিখন মহিলা সংৰক্ষণ বিল ইতিমধ্যে 2023 চনত সকলোৰে মতামতত পাছ হৈ গ'ল, সেইখনত আমি কেনেকৈ বিৰোধিতা কৰিলোঁ? তেওঁলোকে ডিলিমিটেশ্যন পুনৰবাৰ কৰি তেওঁলোকে ডিলিমিটেশ্যন কৰিব বিচাৰে, কিন্তু লোকপিয়ল কৰি ডিলিমিটেশ্যন নকৰে। তেওঁলোকে 2011 চনৰ লোকপিয়ল মতে ডিলিমিটেশ্যন আকৌ কৰিব বিচাৰে। কেনেকে? সংসদ ভৱনৰ ভিতৰত বহি ডিলিমিটেশ্যন কৰা সম্ভৱ নেকি? ডিলিমিটেশ্যন কৰক যদি কৰিবলৈ আছে। আপোনালোকে ইতিমধ্যে ডিলিমিটেশ্যন কৰি অসমৰ প্ৰত্যেকটো লোকসভা সিট, বিধানসভা সিট ইতিমধ্যে আপোনালোকৰ ভোটৰ পেটাৰ্ণ ৱাইজ আপোনালোকে বনাই লৈছে। আকৌ ডিলিমিটেশ্যন কৰে, কিন্তু লোকপিয়ল নকৰে। এইটো কেনেকুৱা কথা? 2011 চনৰ লোকপিয়ল মতে এতিয়ালৈকে লোকপিয়লটো নকৰিলে, আজিলৈকে ডিলিমিটেশ্যন কৰিব বিচাৰিছে। কিয়? আমাৰ উত্তৰ পূৰ্বৰ ৰাজ্যসমূহক দুৰ্বল কৰি হিন্দী বলয়ৰ যিখিনি ৰাজ্য আছে তাত আপোনালোকে চিট বহাব বিচাৰি আছে, আৰু তাৰ পিছত আপোনালোকে মহিলা সংৰক্ষণৰ কথা পাতিব। মই বুজি পোৱা নাই আপোনালোকে সঁচাকে কাক মূৰ্খ সজাব বিচাৰিছে, কাক মূৰ্খ বনাব বিচাৰিছে। প্ৰথম কথা, যিখন আপোনালোকে 33% ৰিজাৰ্ভেশ্যনৰ কথা কয়, সেইখনৰ মতে অন্ততঃ গুৱাহাটী লোকসভা বা গুৱাহাটী নহয়, চৰি, অসমৰ গোটেই অসমত কেইটা চিট দিলে, কিমান % মহিলাক ৰিজাৰ্ভেশ্যন দিলে আপোনালোকে, সেই কথাবিলাক আপোনালোকে ক'ব পাৰিবনে? আমাৰ অসমতে ইন্দ্ৰাণী তহবিলদাৰ বাইদেউ, জোনমণি ৰাভা, এইবিলাক যে কেছবিলাক হৈ গ'ল, অৰ্ণমাই বৰা, জ্যোতিষা দাস, এই কথাবিলাকৰ কিবা উত্তৰ আছেনে? এইবিলাক আপোনালোকৰ সন্মুখতে হৈ আছে। মহিলা খেলুৱৈৰ লগত আপোনালোকৰ দলৰ নেতাই দুৰ্ব্যৱহাৰ কৰে। অলিম্পিক মেডেল পোৱা মহিলা খেলুৱৈৰ লগত আপোনালোকৰ নেতাই দুৰ্ব্যৱহাৰ কৰে, আৰু তাৰপিছত আপোনালোকে মহিলা নাৰী শক্তিৰ কথা কয়, মহিলা সংৰক্ষণৰ কথা কয়, কিন্তু আপোনালোকে মহিলাসকলক চিটো নিদিয়ে। আপোনালোকে বিজেপি দলে নাৰী শক্তিৰ কথা কয়, বেটি বচাও বেটি পঢ়াওৰ কথা কয়, এবষ্টিন ফাইলত আপোনালোকৰ নামবোৰ কিন্তু ঠিকেই ওলাই আছে। কাম নাই, বিষ্ণু ৰাভা হয় বাৰু, আমাৰ কাম নাই, আপোনালোকৰ কাম আছে, আপোনালোকে বেলেগ কাম কৰক, আমি অকণমান কথা পাতি আছো, নাচালেই হ'ল লাইফটো। কোনোবাই আপোনালোকৰ নিজৰ নিজৰ কথাবিলাক লাইভৰ যোগেদি ক'ব পাৰে। আমি মহিলা সংৰক্ষণৰ কথা কওঁ, বিজেপিয়ে মহিলা সংৰক্ষণৰ কথা কয়, মহিলা নাৰী শক্তিৰ কথা কয়, পৰ্জল ৰৱান্নাৰ নিচিনা মানুহক, যিজন ধৰ্ষণকাৰী, শ হাজাৰ মহিলাৰ লগত যাৰ বিভিন্ন কথা বতৰাবোৰ আমি দেখিলো, তেওঁলোকক আদৰি আনে। বলৎকাৰীক আপোনালোকে জেলৰ পৰা ওলালে ফুলৰ মালা পিন্ধুৱাই আপোনালোকে নাৰী শক্তিৰ কথা কয়। নাৰী শক্তিৰ কথা কওঁতে আৰু এটা কথা মনলৈ আহিছে, এলপিজি চিলিণ্ডাৰৰ অভাৱত ঘৰবোৰত হাহাকাৰ হৈছে, মহিলাসকলৰ মাজত খুব অসুবিধা হৈছে, গেছ চিলিণ্ডাৰ পাবলৈ নাই। মই নিজেই 3500-4000 টকাত চিলিণ্ডাৰ কিনা মানুহবোৰ লগ পাইছো। অকমান মহিলাসকলৰ পাকঘৰৰ কথা ভাবক। মূল্যবৃদ্ধিয়ে কুঙা কৰা মহিলাসকলৰ কথা ভাবক। নিবনুৱা সমস্যাই কুঙা কৰা সেই মহিলাসকলৰ কথা ভাবক, যাৰ ল'ৰা ছোৱালী ঘৰত বহি আছে। আপোনালোকে জল জীৱন মিছনৰ নামত ঠিকাদাৰক যে টকাবোৰ নিদিলে, তেওঁলোকৰ ছোৱালীবোৰ, তেওঁলোকৰ মাতৃ, তেওঁলোকৰ ঘৈণীয়েক, তেওঁলোকৰ জীয়ৰী, তেওঁলোকৰ বোৱাৰীসকলে যে হাহাকাৰ কৰি আছে, সেই যে ঠিকাদাৰসকলক
আপোনালোকে টকাবোৰ যে নাই দিয়া সেই কথাবোৰো ভাবক আপোনালোকে পলিটেকনিকৰ ল'ৰাবিলাকক চাটাই কৰি দিলে ছোৱালীবিলাকক চাকৰি কৰা ছোৱালীবিলাকক চাটাই কৰি দিলে তেওঁলোকৰ কথাও ভাবক এছটিচিৰ 700 কৰ্মচাৰীৰ যেতিয়া আপোনালোকে চাটাই কৰি দিছিলে তেওঁলোকৰ পৰিয়ালৰ কথাও ভাবক কম্পিউটাৰ টিচাৰসকলক যাক আপোনালোকে অতৰাই দিলে আজিলৈকে তেওঁলোকৰ চাকৰিবোৰ চৰকাৰী নকৰিলে তেওঁলোকৰ কথাও ভাবক তেওঁলোকৰ ঘৰবোৰত মহিলাসকলৰ কিমান অসুবিধা হৈছে সেই চাকৰি কৰা মহিলাসকলৰ কিমান অসুবিধা হৈছে সেইবোৰ কথাও ভাবক আপোনালোকে হিল হাকুত লিখিছে কোনোবাই হিল হাকুত মহিলা উলংগ কিয় হল সেই কথাও ভাবক কবলে বহুত কথা আছে আপোনালোকে মহিলা ৰিজাৰ্ভেশনৰ কথা কয় কিন্তু আপোনালোকে মহিলা এইবাৰ আটাইতকৈ দুখ লগাকে গুৱাহাটী লোকসভা সমষ্টিৰ ভিতৰত এটাও সিট নিদিলে মহিলালে এৰি নিদিলে আপোনালোকে মহিলা সুৰক্ষাৰ কথা কয় অন্তত আজিও গৰ্বৰে ক'ব পাৰো মুখ বাদ দিও অসমত বহুত সিট কংগ্ৰেছে বহুকেইটা সিট মহিলালে এৰি দিলে কংগ্ৰেছে অকল কথা নকয় কাম কৰে আৰু আমি কোনো নাৰী শক্তিৰ বিৰোধিতা নকৰো আমি বিৰোধিতা কৰো আপোনালোকৰ প্ৰপাগাণ্ডাবোৰক আপোনালোকৰ 2 নম্বৰী কথাবোৰক য'ত 23 চনতে ৰাষ্ট্ৰপতিয়ে মোহৰ মৰা হে বিলখন যিখন পাছ হৈ গ'ল আকৌ দুবাৰ 2 নম্বৰ বাৰ কিহৰ ভিত্তিত আপোনালোকে কোড অফ কণ্ডাক্ট লাগি থকাৰ পিছত কেৱল পশ্চিমবংগ কেৰালা এইবোৰত হৈ থকা ইলেকশ্যনক হয়তো আপোনালোকে সন্মুখত ৰাখি এই ধৰণে মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে সেই কথাবোৰ আমি বিৰোধিতা কৰো আৰু আজি ভাল লাগিছে যে আজিও ভাৰতীয় লোকসকল ভাৰতৰ মানুহবোৰ একেলগে আছে আৰু সেই কাৰণে আপোনালোকে এবাৰ এই বিলখন সদনত পাছ কৰিব নোৱাৰিলে আপোনালোকৰ এই ধৰণৰ 2 নম্বৰী কথা প্ৰপাগাণ্ডাবোৰক ইতিমধ্যে ৰাইজে বুঢ়া আঙুলি দেখুৱাইছে আৰু লোকসভাত ৰাজ্যসভাত যিখন বিল পাছ হৈ আছিল আপোনালোকে আকৌ যিখন কৰিব বিচাৰিলে সেইখন ইতিমধ্যে সেইখন নচ্ছাত কৰিছে আৰু আপোনালোকে যেনেকে প্ৰতিবাদ কৰিছে বিজেপিয়ে যেনেকে প্ৰতিবাদ কৰিছে এনেকুৱা লাগিছে বিৰোধীত আপোনালোক আছে আপোনালোকে কংগ্ৰেছ শূন্য কৰাৰ কথা কয় কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আহি পেলাই 50 বাৰতকৈ ওপৰত কংগ্ৰেছ চিঞৰি থাকে আপোনালোকে এলপিজি সিলিন্ডাৰৰ কথা নাপাতে মূল্যবৃদ্ধিৰ কথা নাপাতে মই আকৌ সোঁৱৰাই দিছো পলিটেকনিকৰ শ কৰ্মচাৰী এছটিচিৰ 700 কৰ্মচাৰী কৰোনাৰ সাফাই কৰ্মী অংগনবাদী মধ্যাহ্ন ভোজনৰ কৰ্মী আপোনালোকে আশা কৰ্মী কথা পাহৰিলে আপোনালোকে এই যে কম্পিউটাৰ টিচাৰ সকল তেওঁলোকৰ যিসকল চাকৰি আপোনালোকে আজিলৈকে পাৰ্মানেন্ট নকৰিলে তেওঁলোকৰ কথা নেভাবিলে গতিকে আপোনালোকে মহিলাৰ কথা কৈ থাকি লাভ নাই কাৰণ মহিলাসকলে এতিয়া পাকঘৰৰ ধোঁৱাই আমনি কৰাতকে মহিলাসকলক আপোনালোকে আমনি কৰিছে আপোনালোকে চকু পানী উলিয়াইছে পাকঘৰৰ ধোঁৱাই এতিয়া চকু পানী উলিয়াব নোৱাৰে আপোনালোকে যি ধৰণে আমাক মানসিক অত্যাচাৰ কৰিলে শাৰীৰিক অত্যাচাৰ কৰিলে যোৱা বিগত ইলেকশ্যনৰ সময়বোৰত এইবোৰ আমি মৰি গলেও নেপাহৰো আপোনালোকৰ বিজেপিৰ পালি নেতাই কাটি ৰক্ত বুৱাই দিম বুলি ক'ব পৰা হ'ল এজনে বাহিৰত মই মোক ভাবুকি দিব পৰা হ'ল আৰু আপোনালোকে নাৰী সুৰক্ষাৰ কথা কয় মোক খুদক আপোনালোকে নাৰীৰ লগত কেনেকে অপমান কৰে কেনেকে শাৰী ফালিছিলে সিদিনা কেনেকে আমাৰ যিসকল কংগ্ৰেছ কৰ্মী মহিলাসকলক কেনেকে আপোনালোকে অত্যাচাৰ কৰিছে সেইবিলাক কথা আমাক খুদক আমি কম আপোনালোকক বহুত দিনৰ মূৰত কথা পাতিলো বিহুৰ বতৰ ময়ো যথেষ্ট